মিয়া জনগোষ্ঠীক খিলঞ্জীয়াৰ মৰ্যাদা আদায় দিয়াৰ দাবীত পুনৰ জাঙুৰ খাই উঠিল সদৌ অসম মিয়া মঞ্চ। চৰকাৰে মিয়া জনগোষ্ঠীক খিলঞ্জীয়াৰ মৰ্যাদা আদায় দিয়াৰ দাবী সদৌ অসম মিয়া মঞ্চৰ। মিয়াক মুছলমান হিচাপে নহয় অসমীয়া জাতিৰ লগত মিলাই স্বসন্মানে জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ দাবী জনাই সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে। সদৌ অসম মিয়া মঞ্চৰ সভাপতিগৰাকীয়ে কয় যে মিয়াসকল অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰ ৰাজ্যৰ জনগণৰ পৰা ৰূপান্তৰিত হোৱা মিয়া বা মুছলমান। মিয়াসকলৰ সুকীয়া সংস্কৃতি আছে আৰু মিয়াসকল বাংলাদেশ মূলৰ নহয়। এইবোৰ কথা ইতিমধ্যে স্পষ্ট হৈছে। এতিয়া মিয়া জনগোষ্ঠীয় মৰ্যাদা দিয়াটোহে বাকী আছে। মুখ্যমন্ত্ৰী আৰু বিভিন্ন ৰাজনৈতিক দল সংগঠন একত্ৰিত হৈ মিয়াক জনগোষ্ঠীয় মৰ্যাদা দি অসমীয়া জাতিৰ লগত মিলাব লাগে বুলি দাবী উত্থাপন কৰে সদৌ অসম মিয়া মঞ্চই। অন্যথা পৰৱৰ্তী সময়ত সদৌ অসম মিয়া মঞ্চই হাত সাৱটি বহি নাথাকিব, আন্দোলন কৰাৰো হুংকাৰ দিয়ে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে। গৌৰৱ গগৈৰ পত্নী আৰু ISI সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতিগৰাকীয়ে। আজি গোৱালপাৰা জিলাৰ চাকলি বজাৰত সদৌ অসম মিয়া মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাৰ অন্তত এনেদৰে মন্তব্য কৰে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে। প্ৰতিক্ৰিয়া কি আচলতে আপোনালোকে জানে সদৌ অসম মিয়া মঞ্চ অৰাজনৈতিক সংগঠন, মিয়া জনগোষ্ঠীয় সংগঠন। তো মিয়া জনগোষ্ঠী কনচেপ্টটো লৈ যিমানখিনি গ'ল এইখিনিতো অসমবাসী ৰাইজে অৱগত হ'লে। এতিয়া মিয়া জনগোষ্ঠীয় পৰিচয়ৰ কাৰণে হে বিল উত্থাপন কৰিব লাগে বা কেবিনেট বৈঠক বহিব লাগে, কিন্তু হেয়া নহয়। কি হৈ আছে এতিয়া ৰাজনৈতিক ইস্যুবোৰ, আগৰ ইস্যুবোৰ মিয়াক লৈ যিবোৰ ৰাজনীতি কৰা হ'ল ইমান দিনে ৭৮ বছৰে, সেই ৰাজনৈতিক ইস্যুবোৰতো ধৰা পৰি গৈছে। সকলো ৰাজনৈতিক দলে ধৰা পৰি গৈছে মিয়া সংগঠনৰ আগত। এতিয়াতো মিয়াক লৈ ৰাজনীতি কৰাটো সম্ভৱ নহয় সিদ্ধান্ত লৈয়ে ল'ল তাৰমানে। কাৰণ মিয়াক লৈ ৰাজনীতি কৰিলে এতিয়াও অসমবাসী ৰাইজ তথা অসমীয়া জাতিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে বুজি পাইছে যে এইটো কেৱল ৰাজনীতিহে। সঁচা অৰ্থত মিয়াসকল অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ ৰাজ্যৰ জনগণৰ পৰা কনভাৰ্টেড মিয়া বা মুছলমান। এই কথাটো স্পষ্ট হৈ গৈছে। মিয়াসকলৰ সুকীয়া কালচাৰ আছে, এই কথাবোৰো স্পষ্ট হৈছে। মিয়াসকল কোনো বহিৰাগত মূলৰ নহয়, এই কথাও স্পষ্ট হৈছে। মিয়াসকল ৭১ৰ পিছত বাংলাদেশ সৃষ্টি হোৱাৰ পিছত বাংলাদেশৰ পৰা অহা নহয়, এই কথাও স্পষ্ট হৈছে। মিয়াসকলৰ ভাষা, কলা, কৃষ্টি সকলোবোৰ আছে, এইবোৰো স্পষ্ট হৈছে। এতিয়া কি বাকী আছে? মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায় দিয়াটো বাকী আছে। এই মুহূৰ্তত বৰ্তমান চৰকাৰ ব্যৱস্থাই মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায়ৰ বিল উত্থাপন অৰ্থাৎ বাজেট কেবিনেট নবহি এতিয়া BTADত গৈ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত লগা কিছুমান যিবোৰ অভিযোগ, ISIS মানে ইছলামিক সংগঠনৰ যি অভিযোগ লাগিছে আপোনালোকে চাই আছে। অভিযোগটোতো মই এক প্ৰকাৰ ভালে পাইছো, হোৱাই নট, মই এক প্ৰকাৰ ভালে পাইছো। অভিযোগবোৰ ভেলিড। যিবোৰ দাবী বিজেপিৰ ফালৰ পৰা উত্থাপন কৰিছে, যিবোৰ ৰিজন উত্থাপন কৰিছে, চবকেইটা ভেলিড ৰিজন। ইয়াত মোৰ ক'বলগীয়া নাই, কিন্তু মই আনন্দিত। কিয় আনন্দিত? ইমান দিনে ৭৮ বছৰে স্বদেশীক বিদেশী সজাই, সন্দেহযুক্ত সজাই, ডিটেনশ্যন কেম্পত ভৰাই, ভোট লগাই হেৰাশাস্তি কৰাৰ যিটো ৰাজনীতি, এইটোৰ অৱসান ঘটিল। এতিয়া নতুন ৰাজনীতিৰ উত্থান হৈছে। ৰাজনীতিটো অলপ ষ্টেণ্ডাৰ্ডৰ মাজত গ'ল তাৰমানে। এতিয়া ISIত গৈছে। সেইকাৰণে ময়ো ভাবো বাপৰে বাপ, ইমান দিনে মুছলমানৰ মাজত খালি ISI আপোনালোকে শুনাই পাইছে। মাদ্ৰাছাত সোমালেও গোটেই ছাত্ৰবোৰ ISIৰ বোলে ট্ৰেইনিং দি আছে, মাদ্ৰাছা ভাঙাওৰে হাটাওৰে, হয় নে নহয় কথাবোৰ? এতিয়া মছজিদৰ ইমামবোৰ বোলে এইবোৰ, যিবোৰ ইমামে দিনে ৰাতি এটা কথাই শিকায় যে আল্লাহ আছে, ভয় কৰক, বেয়া কাম নকৰিব, জ্বলিব লাগিব, নৰকত জ্বলিব লাগিব, আৰু সেইসকলে বোলে ISI। মছজিদৰ ইমামবোৰো ISI হৈ গ'ল, হল নে নহয় ইমান দিনে? এতিয়া ISIৰ পাতনি ক'ৰ পৰা, মূলটো কি? সেই মূলটো যে